নমস্কাৰ সকলোকে শান্তিচিতা চেনেলৰ অনিতা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু সাব ইন্সপেক্টৰ UB 306টা পোষ্ট আৰু AB 320টা পোষ্টৰ যি ৰিটেন টেষ্টৰ ৰিজাল্ট দি গ'ল আৰু সেই ৰিজাল্টৰ ফিজিকেল টেষ্টটো আৰম্ভ হোৱাৰ কথা আছিলে, অৰ্থাৎ PSC and PET আৰু যিহেতু 20 তাৰিখৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে, কিন্তু বৰ্তমান সময়ত সেই ফিজিকেল টেষ্ট স্থগিত কৰি ৰখা হৈছে। কাৰণ বৰ্তমান সময়ত অসমত বানপানী আৰু বতৰ বহুত বেয়া হৈ থকাৰ কাৰণে সেই আপোনালোকৰ ফিজিকেল টেষ্টৰ ডেটসমূহ ৰিচিডিউল কৰা হৈছে। 20 তাৰিখত আৰম্ভ হ'বলগীয়া সমূহ 27 তাৰিখত আৰম্ভ হ'ব আৰু 21 তাৰিখত যি ফিজিকেল টেষ্ট আৰম্ভ হোৱাৰ কথা আছিলে সেইসকলৰ 28 তাৰিখে হ'ব আৰু 22 তাৰিখৰখিনি 29 তাৰিখে, 23 তাৰিখৰখিনি 30 তাৰিখে আৰু 24 তাৰিখৰখিনি 1 তাৰিখে আৰু 25 তাৰিখৰখিনি 2/7 পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব। গতিকে সকলোলৈকে ফিজিকেল টেষ্টৰ কাৰণে শুভেচ্ছা থাকিলে। বৰ্তমান সময়ত চাগে আপোনালোকে অলপ কিছু হ'লেও প্ৰেক্টিছ কৰি আছে, গতিকে সকলোলৈকে শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা। আৰু যদিহে আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন দ্বাৰা গম পাই থাকে। তেনেহ'লে নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।